সকলোৱে মানুহে চিনি পাইছে এইটো কি বস্তু এইটো চাওক গাইজ অলৰেডি আমি পাই গ'লোহি সাগৰৰ ওচৰত চ' গাইজ ফাইনেলি চাহ খোৱা পালোহি আমি কেৰেলা এনে এখন ঠাই পালোহি যিখন আপোনালোকে দেখিলে আচৰিত ধৰণৰ জেগা এখন দেখিলে আচৰিত মানিব আপোনালোকে চাওক আৰু ভিতৰলৈ আমি দেখাম কি আছে আৰু ব'লক ফাইনেলি গাইজ এতিয়া আমি টিকেট কাটিম টিকেট কাটিহে ভিতৰলৈ সোমাই যাব পাৰিম আৰু নহ'লে টিকেট নাকাটিলে ভিতৰতো সোমাব নিদিব সেয়েহে ভিতৰত কি আছে চাব পাৰিম আমি আপোনালোকক দেখাম এজন চিৰাজুল ভাই মোৰ লগত আহিছে আৰু সহযোগ কৰিব মোকো আপোনালোকক চাব কি দেখাওঁ আৰু ভিডিঅ'টো এণ্ডলৈকে চাই থাকক ভাল লাগিব চ' গাইজ ইয়াত টিকেট নাপালোঁ টিকেট কাউণ্টাৰটো বেলেগত আৰু টিকেটখিনি বাহিৰত বোলে বাহিৰত টিকেট কাটিব লাগিব সেয়েহে বাহিৰলৈ যাম আমি গাইজ এইবিলাক ইয়াত টিকেট কাউণ্টাৰ এইটো টিকেট ইয়াত কটা হৈ আছে অলৰেডি ইয়াত কাটিব পাৰে চ' ফাইনেলি গাইজ আমি টিকেট অলৰেডি কাটিলোঁ দুখন টিকেট কাটিলোঁ আৰু এতিয়া যাম ভিতৰলৈ বন্ধুসকল টিকেটটো ইয়াত টিটিক দেখাব লাগিব ধৰক চিকিউৰিটি আছে ইয়াত চিকিউৰিটিক দেখাব লাগিব দেখালে চিকিউৰিটিয়েহে যাব দিব টিকেটটো চাব চিকিউৰিটিয়ে এটা বিল ধৰক ষ্টাম্প দি দিলে এয়া আমাক চিকিউৰিটিৰ ষ্টাম্পটো দি দিলে এতিয়া আমি ভিতৰলৈ সোমাই যাব পাৰিম আৰু এইটো টিকেট আমাৰ দুইজনে হৈ গ'ল চ' ফাইনেলি গাইজ আমি ভিতৰলৈ সোমাই আহিলোঁ আৰু এইফালে চাওক মানুহবিলাক ইয়াত বহি আছে আৰু ভিতৰত আৰু যাম আপোনালোকে চাওক ওপৰলৈ চাওক তাৰ ওপৰত মানুহবিলাকে চেলফি উঠি আছে ভিডিঅ' বনাই আছে তালৈ যাম আমি প্ৰথমতে চ' ফাইনেলি গাইজ অলৰেডি মই ওপৰত উঠিলোঁ আৰু মানুহবোৰলৈ চাওক ইয়াত ফটো মাৰি আছে চেলফি উঠি আছে চবেই আৰু এইফালে তলৰ দৃশ্যটো চাওক কিমান ধুনীয়া এইফালে চাওক সৌখন সাগৰ হয় সাগৰৰ সেইফালে ছাইডত এখন পাৰ্ক আছে আৰু মেলা তাত আছে আৰু একচুৱেলি আমি তালৈহে যাম আৰু অলৰেডি আমি ইয়াৰ পৰা নামি গৈ আছোঁ যাম সাগৰৰ পাৰত বন্ধুসকল এইটো চাওক কি বনাই থৈছে এইফালে মাটি তল দি কি ঠিক যাব পাৰি মানুহ এইফালে চিৰি বনাই থৈছে আৰু এইফালে গেট মাৰি থৈছে যিহেতু মানুহ যাব নিদিয়ে বন্ধুসকল লাহে আমি আৰু সাগৰ পাৰ সোমালোহি আমি সাগৰ পাই গ'লোহি আৰু এয়া সাগৰ আৰু তলত সৰু মানুহ আপোনালোকে চাব পাৰে আৰু ওচৰত যাম এতিয়া ওচৰৰ পৰা চাব সাগৰৰ পাৰৰ পাথৰত বহি আপোনালোকক দেখাম ফটো ধুনীয়া ইয়াত তাৰমানে একচুৱেলি ফটো তুলিবৰ কাৰণে বহুত ভাল এইফালে ভিডিঅ' শ্বুট কৰি আছে চ' ফাইনেলি গাইজ অলৰেডি আমি পাই গ'লোহি সাগৰৰ ওচৰ আৰু সৌখন হৈছে পাৰ্ক আৰু সেই পাৰ্কত যাম এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক যে পাৰ্কত কি কৰোঁ গোটেইখিনি চাব আৰু মই আৰু চিৰাজুল ভাই যাম এতিয়া গৈ আছোঁ চ' ফাইনেলি গাইজ সেইখিনি চাওক নাও চাওক ইমান অসংখ্য নাও আপোনালোকে নাও গন্তি কৰি কোলাব নোৱাৰিব ইমান নাও এইডোখৰ আৰু মোৰ সপোন এটা আছে যে এনেকুৱা এখন নাওত মই উঠি সৌ সাগৰখনত গৈ যে গোটেই সাগৰখন যে বগাব পাৰোঁ এনেকুৱা এটা মোৰ সপোন আছে আপোনালোকে সেই সপোনটো মই পূৰা হ'ব আপোনালোকে নেক্সট ভিডিঅ'ত চাব যে মই এখন সাগৰত এই ডাঙৰ বিশাল সাগৰখনত গৈ যে মই নাও এখনত উঠি কৰি গোটেই সাগৰ মই গোটেইখন বগাম আপোনালোকে চাব ভিডিঅ'টো এয়া চিৰাজুল ভাই আৰু মই গৈ আছোঁ এতিয়া টিকেট কাটি এইটো পাৰ্কত সোমাম ফাইনেলি গাইজ টিকেট আমি লৈ ল'লোঁ আৰু এতিয়া টিকেট লৈ গৈ আমি যাম পাৰ্কত সৌখন পাৰ্ক আৰু আপোনালোকক দেখাম সৌফালে আছে ডাঙৰ মেলা আৰু চকৰি আছে
ফাইনেলি গাইছ আমি পাৰ্কৰ ভিতৰত অলৰেডি সোমাই গ'লোঁ আৰু এইটো চিয়াজুল এয়া চাওক স্পৰ্টছ এয়া দেখিছে এইটো ফটো চটো উঠিব পাৰে মানুহ শ্বুট কৰিব পাৰে ফটোশ্বুট চ' ফাইনেলি গাইজ পাই গ'লোহি মই পাৰ্কৰ মেইন জেগা আৰু এতিয়া ষ্টাৰ্ট নহয় পাৰ্ক এতিয়া যিহেতু 2টামান বাজিছে দুপৰীয়া সেয়েহে ভাটিবেলা 4:30 5টামান বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু এইখন হ'ল পাৰ্কৰ ভিতৰ পালোহি অলৰেডি আৰু ফাইনেলি গাইজ এইটো বস্তু চাওক এইটো চিনি পাইছেনে চবে সকলোৱে মানুহে চিনি পাইছে এইটো চাওক এইটো উড চাওক এইটো উড পাৰ্কৰ ভিতৰত কোনোবাই যদি সাগৰৰ পাৰত উদৰ পিঠিত উঠি কৰি যদি ঘূৰিব বিচাৰে তেতিয়াহ'লে ঘূৰিব পাৰে আৰু এইটো সেয়ে উডকেইটা ইয়াত ৰাখিছে আৰু অলপ পিছত সেইটো তালৈ লৈ যাব আপোনালোকে চাই থাকক আৰু কিবা কিবি দেখাম মই ফাইনেলি গাইজ আহি অকণমান সৰু সুৰা দলং এখন পাইছোঁ এইখন পাৰ হয় সেইখন পাৰ্ক সেয়েহে এইখন পাৰ্কৰ পৰা মই সেইখন পাৰ্কলৈ যাম যিহেতু এই দলংখনত বহুতো ফাগ আছে পাতলা পাতলা ধৰক তামোলৰ ঢুকুনা দিয়া নিচিনা আছে সেয়েহে মই এইখনত গৈ আছোঁ আৰু সেইটো চিয়াজুল ভাই আহিব পৰা নাই ফাইনেলি আহি চাওক নেক্সট পাৰ্ক 4 নম্বৰ পাৰ্ক এইখন 4 নম্বৰ পাৰ্কত আহি সোমালোহি আমি আৰু এইখন হ'ল চবতকৈ ডাঙৰ পাৰ্ক যিহেতু এইখনত আমি দুইটা গৈ আছোঁ আৰু এইখনো ষ্টাৰ্ট হোৱা নাই এইখনো ভাটিবেলাহে হ'ব ষ্টাৰ্ট যিহেতু আমি অলৰেডি এডভান্স আহি গ'লোঁ ইয়াত এইফালে চাওক মানুহবিলাক ইয়াতো আছে যে ষ্টাৰ্ট হ'ব তেতিয়া সিহঁতে ইয়াত উঠিব পাব সেইটোৱে সিহঁতে তাৰমানে কামনা কৰি আছে যেতিয়া উঠিব পাব এইটো কামনা কৰি আছে চাওক নামি আছে কেনেকৈ ইয়াৰ পৰা নামিব নোৱাৰি চ' ফাইনেলি গাইজ আমি বৰ্তমান আছোঁ জুলনাৰ ওপৰত আৰু সেইফালে আছে সৰু ল'ৰা ছোৱালী খেলনা বস্তু আৰু তাতে খেলি থাকে সিহঁতে আৰু আমি দুইজন আছোঁ জুলনাত সৰুজন চিয়াজুল ভাই কেনেকুৱা লাগিছে বন্ধুসকল মই যে কৈছিলোঁ উদৰ সাগৰ পাৰত উদৰত উঠিব পাৰি চাওক উদৰ মানুহক ফটো মাৰি আছে আৰু সৰু ল'ৰা ছোৱালী উদৰ পিঠিত উঠি আছে ময়ো মোৰ বহুত উঠিবলৈ মন গৈছে পিঠিত সেয়েহে ময়ো উঠি আছোঁ আপোনালোকে চাই থাকক মই উঠিম এতিয়া চ' ফাইনেলি গাইজ মই অলৰেডি উঠি গ'লোঁ উদৰ পিঠিত আৰু চাওক উদ তেতিয়া ঘূৰি আছে খোজকঢ়ে আৰু মই উদৰ পিঠিত উঠি আছোঁ আপোনালোকে দেখিব পাই আছে আৰু এইফালে চাওক কিমান ধুনীয়া লাগি আছে উদৰ পিঠিত উঠি আৰু উদৰ পিঠিত উঠি মজাই বেলেগ মই যোৱাবাৰ আহিছিলোঁ আহি কৰি মই ঘোঁৰাত উঠিছোঁ ঘোঁৰাটোতো ভালেই লাগে একচুৱেলি উদটো বেছি ভাল লাগিছে আৰু কেনেকুৱা লাগি আছে তুমি বাৰে যুগে যুগে যদি প্ৰণয় কাহিনী আমাৰ চ' ফাইনেলি গাইজ কিমান ধুনীয়া লাগি আছে আপোনালোকক মই ক'ব নোৱাৰোঁ আৰু মোৰ অন্তৰ ইমান মজা লাগি আছে আপোনালোকক খুলি ক'ব নোৱাৰোঁ আৰু উদৰ পিঠিত মই প্ৰথমবাৰ উঠিছোঁ সেয়েহে লাইফত প্ৰথমবাৰ উদৰ পিঠিত উঠিছোঁ সেয়ে 1 চক্কৰ মাৰি দিলে উদটো চাওক সেয়েহে ইয়াৰ পৰা আকৌ জেগালৈ নিব উদটো সেই জেগালৈ নিলে আৰু হৈ গ'ল টিকেট কমপ্লিট হৈ গ'ল যিহেতু প্ৰথম যেতিয়া টিকেটটো কাটোঁ তেতিয়া ধৰক 100 টকা লয় উদৰ পিঠিত 1 ৰাউণ্ড মাৰিব ধৰক 100 মিটাৰমান নিব নিয়াৰ পিছত 1 ৰাউণ্ড মাৰিব মাৰাৰ পিছত ধৰক আকৌ জেগাত দিব তেতিয়া আকৌ আপুনি নামি যাব লাগিব তেনেকুৱা সেয়েহে বন্ধুসকল যদি আপোনালোকে আহে তেতিয়াহ'লে আহি কৰি উদৰ পিঠিত উঠিব পাৰিব কেৰেলা আহি সেয়েহে মোৰ ইয়াত উঠা অলৰেডি শেষ মোৰ জেগা পাই গ'লোহি উদৰ পিঠিত পায় চ' ফাইনেলি গাইজ চাওক এইকেইটা ইয়াত সজাই ৰাখিছে আৰু দেখিয়ে আছে যে মানুহ লৈ গৈ আছে আৰু ময়ো উঠিলোঁ ইয়াতে আৰু আপোনালোকে নেক্সট ভিডিঅ'ত চাব আৰু চাব যে সাগৰত সৌ নাওখনত মই উঠিম নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম আৰু এতিয়া আমাৰ যাবলৈ হ'ল ৰুমলৈ যিহেতু দেৰি হৈ গ'ল বহুত সেয়েহে ভিডিঅ'টো আজি ইমানেই আছিলে আমাৰ তাত চাগে আন্ধা হ'লে বাই